এতিয়াৰে পৰা বন্ধ দিয়া সংগঠনে ক্ষতিপূৰণ দিব লাগিব বুলিও সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। You see, Assam cannot prosper with ban culture. So, Assam Policeor Guwahati High Court আমাক এটা নিৰ্দেশ দিছিলে যে কোনোবা অৰ্গেনাইজেশ্যনে যদি বন্ধ দিয়ে মানুহৰ যেটো লষ্ট হ'ব সেই অৰ্গেনাইজেশ্যনটোৱে ঘূৰাই দিব লাগিব। কিন্তু আমি কেতিয়াও সেই পিটিশনখন কোৰ্টত কৰা নাছিলোঁ। এতিয়াৰ পৰা আমি সিদ্ধান্ত লৈছোঁ সাপোজ যি সংগঠনে বন্ধ দিয়ে সেই সংগঠনে দিনটোৰ যেটো লষ্ট হ'ব সেই মানুহখিনিক নেক্সট দিনা ঘূৰাই দিব লাগিব। সো গভৰ্ণমেণ্টে সেই লছটো টেন্টেটিভলি ফিক্স কৰি আমি কোৰ্টত আবেদন কৰিম, দেন কোৰ্টে ডিসাইড কৰিব। আমি বন্ধ দিয়াৰ অধিকাৰটো আছে। যদি কোনোবাই বন্ধ দিব খোজে আমিতো বাধা দিব নোৱাৰো, কিন্তু বন্ধ দিয়াৰ পিছত চৰকাৰে কি কৰিব লাগে তাৰ ওপৰত হাইকোৰ্টৰ অৰ্ডাৰ আছিলে। কিন্তু আজি আমি ইমান দিনে হাইকোৰ্টক মনা নাই। এতিয়া আমি হাইকোৰ্টক মানি আমি লজিক্যাল কামখিনি কৰিব লাগিব। গতিকে সেইটো ক্ষেত্ৰত আমি সকলো সংগঠনৰ লগত এটা সুসম্পৰ্ক বিচাৰো, কিন্তু আমাৰ এটাই ৰিকুৱেষ্ট যে আইন আপোনালোকে হাতত নলব, আমাৰ ওপৰত বিশ্বাস ৰাখক। যদি অইল ইণ্ডিয়াই কৰবাত কিবা বেয়া কাম কৰিছে, আন ব্যৱসায় বেয়া কাম কৰিছে, চিধাই আপোনালোকে বন্ধটো দি নিদিব, মানুহৰ ক্ষতি হয়। আমাৰ ওপৰত ফেইথ ৰাখক। আমি যদি নিষ্পত্তি কৰিব নোৱাৰো তেতিয়া আপোনালোকে কিবা চিন্তা কৰক। আজি কোনোবা পুলিচে এজন ল'ৰাক এৰেষ্ট কৰিলে, বিষয়টো মুখ্যমন্ত্ৰীক জনাব, গৃহমন্ত্ৰীক জনাব, টেলিফোনত কথা পাতিব। আমি যদি কিবা এটা কৰিব নোৱাৰো বা আমি যদি এটা পজিটিভ বা নিগেটিভ আনসাৰ দিব নোৱাৰো তেতিয়াহে পিছদিনাখন বন্ধ হ'ব। তো লগে লগে সাংবাদিকক মাতি আনিলো, বন্ধ কৰি দিলো। তো এই যে প্ৰচেছটোত কিমান মানুহৰ ডেইলি উপাৰ্জনটো নষ্ট হৈ যায় সেইখিনি আমি নাভাবো। আমি ভাবো যে আমাৰ ল'ৰা 7জন মুকলি হোৱাটোহে ইম্পৰ্টেণ্ট। এটা মোৰ দৃষ্টিত যে নহয় মই আৰু 7 দিন বেছিকৈ জেলত থাকোঁ কিন্তু মানুহক কষ্ট হ'ব নিদিওঁ, সেইটো আমাৰ মত হ'ব লাগে যদি আমি অসমৰ উন্নতি বিচাৰোঁ। জয় আই অসম শব্দটোৰ এটা বহুত ডাঙৰ মিনিং আছে। যিসকলে জয় আই অসম ক'ব তেওঁলোকৰ বন্ধ দিয়াৰ অধিকাৰে নাই। কাৰণ ক'ৰ পৰা অসমৰ জয় হ'ব যদি মানুহ সিদিনাখন খাব নাই পোৱা, ৰিক্সালাই খাব পোৱা নাই, ঠেলালাই খাব পোৱা নাই, ডেইলি ৱেজ আৰ্ণাৰে খবৰ পোৱা নাই, গতিকে অসমৰতো ইমান উন্নতি নহ'ব। সেইকাৰণে আমি কৈছোঁ যে দিছ ইজ এ ৰেছপনচিভ গভৰ্ণমেণ্ট। আমাৰ অফিচাৰে যদি কিবা বেয়া কাম কৰিছে আমাক কওক, আমিও যদি ভাও দেখুৱাওঁ আপোনালোকৰ কাম নকৰোঁ, আপোনালোকৰ কথা নুশুনো, তেতিয়া ডেফিনেটলি আপোনালোকে আন্দোলন কৰিব। বাট আমাক এটা সুযোগ দিওঁ। এতিয়া যিটো ধৰণে আমাৰ উজনি অসমতে যিটো ধৰণে সৰু সৰু কথাত ব্যৱসায়ীৰ পৰা চান্দা আদি আমি তোলোঁ, তাৰ ফলত আমাৰ ইমেজটো বহুত বেয়া হৈ গৈছে। মই দিল্লী মুম্বাইত মানুহ লগ পাওঁ যে কাম কৰা আপোনালোকে ইণ্ডাষ্ট্ৰী বহক তিনিচুকীয়াত, ডিব্ৰুগড়ত, বোলে তাত যাব নোৱাৰি বহুত চান্দা তোলে। বোলে গুৱাহাটীত আপোনালোকে আহক, বোলে নহয় ইয়াত আহি বহুত দাদাগিৰি কৰে ল'ৰাই। বোলে বঙাইগাঁৱত আপোনালোক আহক, বোলে নোৱাৰি ইয়াত আমি কাম ইণ্ডাষ্ট্ৰী কৰিব নোৱাৰোঁ। আমাক চৰকাৰে ক'ৰ পৰা আনএমপ্লয়মেণ্ট ছল্ভ কৰিব? সেইকাৰণে আমি নতুন ব্যৱস্থা এটাত সোমাব লাগিব। আৰু মই পুলিচকো কৈছোঁ যে আপোনালোকে দল সংগঠন সকলোৰে লগত এটা সুসম্পৰ্ক ৰাখিব যাতে কোনেও এক্সট্ৰিম পৰ্যায়ত যাব নালাগে। ছাৰ, আমাৰ ইয়াতে দুটা মেজৰ প্ৰব্লেম দুলীয়াজানত। আপোনাৰ যিটো ৰাস্তাত মেইন ৰাস্তা 2012 চন মানতে সেইটো অইল ইণ্ডিয়াই তেতিয়াই প্ৰায় 25 কোটিমান টকা ডিউচিৰ থ্ৰুৱেদি মানে PWD ডিপাৰ্টমেণ্টত দিছিলে। তাৰপিছত SOPD থ্ৰুৱেদিও আহিলে প্ৰায় 50 লাখমান টকা, কিন্তু আজিলৈকে ৰাস্তাটো কৰিব। এইটো নাহৰকটীয়াৰ পৰা দুলীয়াজানলৈকে গোটেই ৰেলৱে ষ্টেচনৰ পৰা আপোনালোকে মোক লিখি দিব, মই 15 দিনত আৰম্ভ কৰাই দিম। এইটো ইমান ডাঙৰ কথা নহয়। মোক এতিয়া ৰাস্তাটো নামটো আনকমপ্লিট হৈ থাকিলে মই কৰাই দিম। ইমান আৰু এটা আমাৰ মেইন ইছ্যু, দুলীয়াজান যিহেতু এখন ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, ইয়াতে ইণ্ডাষ্ট্ৰীত যিবিলাক টেকনিচিয়ানৰ যিবিলাক পদ ওলায়, আমি লোকেল ল'ৰাই সেই পঢ়িবৰ কাৰণে সুবিধা নাপাওঁ। ITI খন অইল ইণ্ডিয়া লিমিটেডে চলাব।
তেওঁলোকে খালি কামখিনি আমি শেষ কৰি দিয়াটো বিচাৰিছে মই যোৱাৰ আগতে লেঠাটো মাৰি থৈ যাম সেইটো ভাল খবৰ ছাৰ দুলীয়াজানৰ Mr. Chief Minister, জাষ্ট এ মিনিট চ' দুলীয়াজানৰ ITI লেঠাটো মই মাৰি থৈ যাম ৰাস্তাৰ লেঠাটো মই মাৰি থৈ যাম আপোনালোকে এখন কাগজত ৰাস্তাটোৰ নামটো লিখি দিয়ক yeah, this side, Mr. Chief Minister, this side. You spoke about invisible policing yesterday. It needs a lot of funding. So, are you thinking of separating, raising a different platform for getting Assam Police into high-tech mode? And what are concrete plans? Assam Police has already shifted, and today it is one of the most technology-driven police forces in the country. I say that we have not able to beat Andhra or Telangana, but definitely we are on the right track. And basically, all invisible policings start through proper cybercrime investigation, activating of CCTN network. There are certain format, and we have enough resources. We have adequate resources, and I am sure that you will see a proper policing, which will be character-wise not reactive but preventive. আমি যেটো যোৱা দুদিনত আলোচনা কৰিছোঁ যে চুৰি ডকাইত হৈ যোৱাৰ পিছত তদন্ত কৰিলেতো লাভ নাই কাৰণ দা লষ্ট অলৰেডি ডান কোনোবা মাৰ্ডাৰ কেছ এটাৰ ইনকুৱাৰী কৰিলে কি লাভ হ'ব যদি মোৰ মানুহজন হেৰাই গ'ল চ' আমাৰ গোটেই ইয়াতে বিষয়টো আছিল যে থ্ৰু টেকনলজি ক্ৰাইম কৰিব চিন্তা কৰাৰ আগতেই আমি গম পাব লাগিব আৰু আমি ক্ৰাইমটোক প্ৰিভেণ্ট কৰিব লাগিব চ' we are on track on these issues. Last 2 weeks, you made a lot of articulation about political personalities and people should do away with the PSO culture, and we have seen a lot of people are responding to it. If you want to quantify, how is the scene now, and what encouragement does it gives to you? Yeah. So we have taken certain decisions. Our total police force deployed on PSU duty is around 4,800. I think which will be equivalent to 5 battalion. So that will be equivalent to 5 battalion. So you can imagine if in a stage 5 battalions are only deployed for PSU duty, how that state can prosper? সৰু এটা হিচাপ কৰিব এজন পলিটিচিয়ানৰ লগত যদি 5জন পুলিচ থাকে বেসিক্যালি 5জন পুলিচৰ এগেইনষ্টত ৰাফলি আমি 60,000 টকা দৰমহা দিওঁ তাৰমানে তেওঁৰ প্ৰটেকশ্যনৰ কষ্টটো 3 লাখ তেওঁ দৰমহা পাই নিজে 60,000 Actually, state is actually ending up spending 3,60,000 on him. Jitu assembly namor dormaha itu eta, it is just a IWAS. Actual, kintu at the same time, manuhok nirapotta diyato amar kam. We have to ensure that life and liberty of the people are not compromised at any cost. So by 1st February, we will reduce number of PSU by 50%. So from 4,800 we will make it 2,400. Already lot of my party colleagues has already surrendered their PSO. So we have already streamlined. One minister will get how much. Constitutional post those who are holding they will get how much. And how one threat perception will be reviewed. So all these things will result in a reduction of 50% of personal security officer. Sir, Nagaland government is here to central government armed force আমাৰ আৰ্ম ফ'ৰ্চ স্পেচিয়েল ৰিভিউ যিটো 6 মাহৰ মূৰে মূৰে ৰিভিউ হয় আৰু আমাৰ ৰিভিউটো আহিব এট দ্য টাইম অফ মাৰ্চ আৰু অসম গভৰ্ণমেণ্টে অলৰেডি মই 1 তাৰিখে কৈছোঁ যে ইউ উইল চি চাম ৰেচনেলাইজেশ্যন কমপ্লিট উইথড্ৰয়েল ইন ওৱান গো ইজ নট পচিবল বাট ডেফিনেটলি আসাম গভৰ্ণমেণ্টে গোটেই বিষয়টো পজিটিভলি চিন্তা কৰি আছে এণ্ড হুৱেন ইট উইল কাম মাৰ্চত আমি যেতিয়া ৰিভিউ কৰাৰ সময় হ'ব মিড ৱেট ৰিভিউ নহয় এইটো ৰিভিউ হয় এট দ্য এণ্ড অফ দ্য 6 মান্থ
So definitely people of Assam will hear a good news on that also. Somewhere we are maintaining contact. অনানুষ্ঠানিক কথা বতৰা আমাৰ চলি থাকে কিন্তু কংক্ৰিট কথা বতৰালৈ নিবৰ কাৰণে মই 1 তাৰিখে কৈছোঁ যে কিছুমান আমাৰ দুইটা পক্ষৰে কিছুমান সমস্যা আছে আৰু কথা বতৰাৰ মাজেদি সেই সমস্যাবোৰ দূৰ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে Mr. Chief Minister, PSO ক্ষেত্ৰত যিটো হৈ আছে আপুনি এটা আৰ্টিকুলৰ পাগল আপোনাৰ PSO হিংসা যথেষ্ট কম দিবলৈ গাড়ী চকমে আপুনি যোৱা কমা নাই নহয় মোৰ লগত গাড়ী আছিলে 22খন মোৰ লগত নহয় মুখ্যমন্ত্ৰীৰ লগত মোৰ লগতনো কি আৰু সব মুখ্যমন্ত্ৰীৰ লগত গাড়ী আছিলে 22খন আমি সিদ্ধান্ত লৈছোঁ যে গুৱাহাটীত মোৰ লগত 8খন গাড়ী থাকিব কিন্তু এইবোৰ পুলিচৰ গাড়ী নহয় মোৰ লগত যিজন কেমেৰামেন যায় প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু সব পুলিচৰ গাড়ী মোৰ লগত 5খন 4খন কিবা এটা থাকিব বহুত বেছি নাথাকে বা টোটেল কনভয় মোৰ লগত 7খন বা 8খন থাকিব কিন্তু যেতিয়া গুৱাহাটীৰ মই বাহিৰত আহোঁ কিছুমান নিয়ম আছে যে DC SP চিফ মিনিষ্টাৰৰ লগত একেলগে যাব লাগে গতিকে তেওঁলোকৰ লগত থকা 3খন গাড়ীও যোগ হৈ গ'ল গুৱাহাটীৰ বাহিৰত আহিলে সেই জিলাৰ অভিভাৱক মন্ত্ৰীজন মোৰ লগত আহিব লাগে চ তেওঁৰ লগত থকা আগ আৰু পিছফালৰ গাড়ীখন যোগ হৈ গ'ল গতিকে গুৱাহাটীৰ বাহিৰত ডেফিনেটলি CMৰ কনভয়ত অলপ গাড়ী বেছি দেখিব কিন্তু গুৱাহাটীত উইল মেইনটেইন ইট টু 7 to 8 ভেহিকল তাতকৈ আমি বেছি নাৰাখোঁ আৰু জেনেৰেলি মোৰ লগত অসম পুলিচৰ মানুহ খুবেই কম যিখিনি দিল্লীৰ পৰা দি থোৱা সিমানে মই বহুত বেছি হেৰি কৰা নাই আৰু যদি অকণমান দিনকাল ভাল হয় এনেকুৱা এটা দিন দেখা পাম অসমত ডেফিনেটলি নেক্সট 5-10 ইয়াৰ্ছত যে আমাকনো চিকিউৰিটি কিয় লাগে চ' উই আৰ ৱৰ্কিং টুৱাৰ্ডছ ডেট একেদিনাই সম্ভৱ নহয় চব কাম কিন্তু ডেফিনেটলি উই হেভ ষ্টাৰ্টেড এ জাৰ্ণি কোনেওতো আগত এইবিলাক কথা ক'ব সাহস কৰা নাছিলে চ' আমি সাহস কৰিছোঁ মানে আমি 5 বছৰত গোটেই বস্তুবিলাক এটা লজিকেল কনক্লুজনত লৈ যাম কাৰণ সিকিউৰিটি লৈ থাকি মনটো বেয়া লাগি থাকে ভাল লাগি নাথাকে APSCৰ ক্ষেত্ৰত কেনে ধৰণৰ APSC চব মই APSCৰ পুৰণা কথাবিলাক চোৱা নাই কিন্তু আমাৰ দিনততো নিকাই থাকিব ইয়াত কোনো বেয়া কাম ক'তো নহয় ইয়াতে অসমত আৰু এতিয়া বাকী পুৰণা কথা বিভিন্ন হাইকোৰ্টে চাই আছে তদন্ত চলি আছে সুপ্ৰিম কোৰ্টত কেছ আছে যিটো আগৰ চৰকাৰৰ দিনত যিটো স্থিতি আছিল সেইটো স্থিতি আমি মেইনটেইন কৰি ৰাখিছোঁ Mr. Chief Minister.